খবৰ দিনত ইমান কাজিয়া হৈ গ'ল দেখা নাপালি নেকি এতিয়া মিটিংখন দিবই লাগিব তহঁতৰ যি হয় নহয় সেইবোৰ মই নাজানো মিটিংখন আজি দিবই লাগিব সিহঁতে ঠিকেই কৈছে পৰি সোনকালে মিটিংখন দে মোৰো বহুত পঢ়িবলৈ আছে হয় হয় পৰি আৰম্ভ কৰোঁ মিটিং কৰাতে ভাল হ'ব তেনেহ'লে আৰম্ভ কৰোঁ প্ৰথম কথাটো হ'ল বাথৰুমত পৰি থকা পেডটো কোনে পেলালি আমি থকা ছিনিয়ৰ কেইজনীৰ ভিতৰত আমি কোনেও পেলোৱা নাই তহঁতি কিজনীয়ে পেলাইছ আৰু কোনে পেলাব ক নহ'লে তহঁতৰ লগৰ কোনোবাই পেলাইছিলে যিয়ে ঘৰলৈ গ'লগৈ কোনে পেলালি তহঁতি কিজনীয়ে পেলাইছ নিচিনা মোৰ লাগি আছে তহঁতি ক সঁচা কথা ক তহঁতৰ কথা বেছি বেয়া হৈছে মই ৱাৰ্ডেনক লগাম কিন্তু হোষ্টেলৰ পৰা উলিয়াই দিম কিন্তু তহঁতক বেছি কথা নকবি তহঁতি কোনে পেলালি সেইটো মোক ক এতিয়া দেখিছনে এই মুখখন ইমান চোকা তাই মুখে মুখে কৈছে দেখোন তোৰ বেছি হৈছে তুলু তোৰ মুখখন বেছি হৈছে তুলু এনেকৈ নকবা আকৌ নাপায় নহয় চিনিয়ৰক এনেকৈ মুখে মুখে ক'বলৈ আৰু তুমি যোৱা ইফালে যোৱা নিজৰ লগৰখিনি ফালে যোৱা জুনিয়ৰ চিনিয়ৰ বেলেগ বেলেগকৈ থাকা জুনিয়ৰ চিনিয়ৰ মিক্স নহ'বা তেনেহ'লে পেটটো তহঁতি পেলোৱা নাই তহঁতি মানে কোনেও মানি নলয় পৰি তইনো কি একেটা কথাকে লাগি আছ ইহঁতে নাই পেলোৱা বুলি কৈছেই দেখোন আমি কাম কৰা মানুহে আমি পেলাব লাগিব আৰু উপায়টো নাই মই জানো পেটটো কোনে পেলাইছে মই জানো কিন্তু মই এতিয়া ক'বলৈ অকণমানো মন যোৱা নাই আৰু আপোনালোকে যেনেকৈ আমাক বদনাম দিছে আমাৰ জুনিয়ৰৰ ভিতৰত কোনেও পেলোৱা তই জান যদি ক আৰু আমাৰ তাৰমানে তহঁতৰ মাজত পেলোৱা নাই আমাৰ চিনিয়ৰে পেলাইছে তই মানে আমাক এজনী বদনাম দিবলৈ আহিছ আমি এইটো হোষ্টেলত কিমান দিন হৈছে থকা তই জান নে জানো তহঁতি ইয়ালৈ অহা ছমাহো হোৱা নাই আৰু তুলু অহা কেইদিন হৈছে ছমাহমান হৈছে আৰু তহঁতি কিজনী অহা তহঁতৰ লগৰ প্ৰথম নতুন এটা থকা এবছৰ থকা কেইজনীমানো এনেকৈ আমাৰ লগত মুখামুখি কথা নাপাতে তহঁতি বৰ মুখখন চোকা দেখোন তহঁতৰ এই পৰি মেইন কথাটোলৈ আহোঁ কচোন ক পেটটো কোনে পেলালে ক তহঁতি জানা যদি ক তোমালোকে কৈ দিয়া ভণ্টি জানা যদি তোমালোকে কৈ দিয়া কোনে পেলাইছে আপোনালোকৰ লগৰ এগৰাকীয়ে পেলাইছে তেওঁ ঘৰলৈ গুচি গ'ল যিদিনাখন পেলাইছে মই তাৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু মই সৰুৰে পৰা হোষ্টেলত থকা স্কুলো মই হোষ্টেলত থাকিয়ে পঢ়িছোঁ গতিকে মই জানো নহয় তেওঁ সেইদিনাখন ইউজ কৰিছে বাথৰুমলৈ লৈ গৈছে কিন্তু উভতি আহোঁতে তেওঁ ডাষ্টবিনত একো পেলোৱা নাই মই তেওঁক মন কৰি আছোঁ সেইদিনাখন মই সেইডোখৰত বহি পঢ়ি আছিলোঁ আমাৰ কৰিডৰত আৰু মই দেখিছোঁ নহয় কোন বাথৰুমলৈ গৈছে কোন আহিছে আৰু তেওঁৱে হয় মই এইটো চিয়'ৰ তেওঁ আহিলে তেওঁক আপোনালোকে সুধি ল'ব আৰে এনেকৈ কিয় কৈছা নাম কোৱা কোন হয় মই গম পাইছোঁ কোন হয় গম পাইছনে তই পৰি কোন হয় গম পাইছনে মই গম পাইছোঁ কোন হয় দেই মই গম পালোঁ কোনে কৰিলে এজনী আৰু কোন হয় মই গম পাবলৈ বাকী নাই তাই আহক তাইক দিম মোজা সেইদিনাখন তাইহে ঘৰলৈ গৈছে আৰু সেইদিনাখনৰ পৰাই এই ঘটনাটো হৈ আছে তাইৰ নামটো নলওঁ তাই আহক তাইক মোজাটো দি আছোঁ বাৰু এইটো ঘটনা শেষ হ'ল তেনেহ'লে এতিয়া চুলিৰ ঘটনা এতিয়া ক বাথৰুমত চুলি যে ফচি থাকে পানী নাযায় সেইটো কাৰ কাম কোনে চুলি ধুই পেলাই পানী নোতা আৰু মেইন কথা বাথৰুমৰ চুলিটো বাৰু বাথৰুমৰ চুলি বাদেৰে ভাতত যে চুলি আহিছে তহঁতি কোনে চুলি পেলালি সেইদিনাখন ভাতত গৈ কিচেনত কচোন কোনে চুলি একদম উৰাই গৈছিলে সেইদিনাখন আমি বাৰু কিয় চুলি উৰাই ভাতত পেলামগৈ আপুনি কেনেকুৱা কথাবোৰ কৈ থাকে মই কিন্তু সদায় চুলি বান্ধিয়ে থাকোঁ দেই মই গা ধোৱাৰ পিছত চুলিখিনি ৰুমতে শুকুৱাওঁ আৰু কেতিয়াবা ৰ'দত শুকুৱাওঁ নুশুকুৱালৈকে মই কিন্তু বাহিৰলৈ নাযাওঁৱে চুলি মেলি কিচেনলৈতো আৰুৱে নাযাওঁ আৰু এটা কথা আপোনালোক চিনিয়ৰ হ'ল বুলি চব বনাম আমাক দিব নোৱাৰে এই পৰিবা আপোনাৰ চুলি গুছা আপোনাৰ এই চুলি গুছা ক'লা চুলি বুলি কয় যে সেইদিনাখন যে কৈছিলে গোপাল দাই ক'লা চুলি আপোনাৰ আমাৰ গোটেইকেইজনীৰ ভিতৰত আটাইতকৈ কিচকিচা ক'লা আপোনাৰ আৰু আপুনি এনি টাইম মেলি থাকে মই আজি ডাইৰেক্টলি কৈছোঁ আপোনাৰ প্ৰথম অহা দিনাখনৰ পৰা আপোনাৰ অত্যাচাৰ বেছি হৈ যায় আৰু বাকী কেইগৰাকীয়ে চুলি মেলি থাকে কিন্তু মই বাকীবোৰক ক'বলৈ নাযাওঁ কাৰণ চুলিখিনি পূৰা ডাঠ ক'লা চুলি পৰি আছিলে সেইদিনাখন আৰু এইগৰাকী বাৰটো হ'ব নোৱাৰে কাৰণ তেওঁৰ চুলিখিনি বেঙুনীয়া আৰু তেখেতৰ চুলিও হ'ব নোৱাৰে তেখেতৰ চুলিবোৰ কাৰ্লি সেইদিনাখন পৰি থকা চুলিখিনি একদম চিধা আছিলে চুলিডাল গম পাইছে আপোনাৰ চুলি হয় আৰু আপুনি আমাক ইমান দম দিবলৈ নাহিব নিজলৈ অকণমান ঘূৰি চাব ইছ ৰাম এই চিনিয়ৰক কেনেকৈ কৈছে চা তোমাৰ নিজৰ চুলি নাই বুলি কি তুমি আমাৰ চুলি ধৰি কথা ক'বা নেকি তোমাৰ নিজৰ যিকেইডাল আছে সেইকেইডাল তুমি আইনাত চাবাচোন কুকুৰাজনীৰ নিচিনা কেনেকৈ বান্ধি থোৱা তোৰ বেছি হৈছে তোৰ যিকেইডাল চুলি আছে ন আগফালে সেই কুকুৰা নিচিনা বান্ধি থোৱা একদম ঘটালি ছিঙি দিম পাকলি হৈ যাবি তই চিনি পোৱা নাই কাক তই তেনেকৈ কথা ক'বলৈ আহ আপুনি চুপ থাকক আৰু সেই মাজতে যে বাল্টি যে বাথৰুমত ভৰাই থৈ আহে সেইকেইজন যে আপোনালোক দুজনীয়ে হয় বহুত ভালকৈ জানো গম পাইছে আপোনালোক দুজনীয়ে হয় দুজনীৰ লগত থাকে নহয় বৰ একেবাৰে আপোনালোক দুজনীয়ে সেইবোৰ কাম কৰে মই সেইদিনাখন নিজে দেখিছোঁ দেৰিলৈকে মই জুলিৰ লগত পঢ়ি আছিলোঁ বাথৰুমত বাল্টি থৈ আহে আৰু ৰাতিপুৱা সময়ত বাল্টি বাহিৰলৈ উলিয়াই পেলাই আমি গাঁৱত ধুব নোৱাৰোঁ আমাৰ কলেজলৈ দেৰি হৈ যায় বাথৰুম আছে মাত্ৰ তিনিটা তাৰে আপোনালোকে দুজনীয়ে দুটা দখল কৰি থৈ দিয়ে হা আপোনালোকৰ নিচিনা একদম মানে অদ্ভুত প্ৰাণী নাই হোষ্টেলত থাকিছে আপোনালোকে গম পাইছেনে নাই এইখন আপোনালোকৰ ঘৰ
তহঁতি দুজনী বাল্টি নভৰাবি, সেইটো ময়ো মন কৰিছোঁ বাৰু। ইহঁতৰো কেতিয়াবা দেৰি হয় নহয়। তহঁতি দেখোন 10টা বজালৈকে শুইয়ে থাক। তহঁতৰ ক্লাছ থাকে 10:30 পৰা। ইহঁতৰ দেৰি হয় নহয়, 8:30 পৰাই ক্লাছ থাকে দেখোন। তই মনে মনে থাক, বৰ ঘৰৰ বিহুখন ওলাব নালাগে। বেছি কথা হৈছে ন, বেছি কথা হৈছে। আজি ৱাৰ্ডেনক মই ক'ম তহঁতৰ কথা। বেছি হৈছে তহঁতৰ বেছি গুণ্ডামি হৈছে। হোষ্টেলত অহা কেইদিন হৈছে? আমি কেইদিন থাকিম ইয়াত? বেছি দম দেখাবলৈ আহিছ তহঁতি। বেছি চলিছে অকণমান, গম পাইছ? তই আটাইতকৈ দেৰিকৈ আহিছ গোটেইকেইজনীৰ ভিতৰত। তোৰ মুখখন বেছি চোকা হৈছে। বেছি অভদ্ৰামি নকৰিবি, গম পাইছ? যা কাৰো ওচৰলৈ যা গৈ থাক। তহঁতি চব শান্ত হোৱাচোন। আৰু তোমালোক জুনিয়ৰ, তোমালোকে শান্ত হোৱা। এইবোৰ কৰিব নালাগে। এনেই হোষ্টেলটো বদনাম, অশান্তি হয়। চোৱা, তোমালোকো শান্তিকৈ পঢ়িব নোৱাৰা, আমাৰো পঢ়াত অশান্তি হ'ব। এতিয়া চোৱাচোন, মই পৰীক্ষা কেইটামান এণ্ট্ৰেঞ্চ কেইটামান দিম নহয় চাকৰিৰ কাৰণে, সেইকেইটাও মই পঢ়িব নোৱাৰিম। তোমালোকে হুলস্থুল নকৰিবা আকৌ। চবেই শান্তকৈ পঢ়ি থাকাকৈ যোৱা, আৰু মোকো পঢ়িবলৈ দিয়া, তোমালোকো পঢ়া। আৰু তহঁতিও ব'ল পঢ়গে ব'ল। এতিয়া শুবই নালাগে, মন বেয়া নকৰিবা, একো নহয়। অঁ, আমি যাওঁ দেই বা। গুড নাইট। দেখিছ, চিনিয়ৰ বৰ ভাল চিনিয়ৰ হৈ দেখাইছে। আৰু তই কিন্তু তেনেকুৱা কৰিব নালাগিছিলে দেই জুনিয়ৰখিনিৰ আগত। আমাৰ ফলীয়া হ'ব লাগিছিলে আকৌ। কেনেকুৱা বাৰু সিহঁতৰ আমাৰ প্ৰতি সিহঁতৰ মনত কেনেকুৱা ইম্প্ৰেশ্যন সোমাই গ'ল বাৰু? তহঁতি চা, নিজে ভুল কৰিছ কাৰণে তহঁতৰ তেনেকুৱা ফিল হৈছে। একো ইম্প্ৰেশ্যন সোমোৱা নাই, সিহঁতি চৰি কৈ থৈ গৈছে। তহঁতি ক্ষমা কৰিলেই হ'ল। মই যাওঁ দেই পঢ়োঁগৈ। তহঁতি এইবোৰ আৰু কি আলোচনা কৰি আছ? দেৰি হৈছে, মই যাওঁ। সিহঁতক এহেকা দিব লাগিব, বুজিছ? জুনিয়ৰকেইজনী বেছি হৈছে। আৰু এই অকল মানে নিউট্ৰেল হৈ থাকিব। অকণমানতো চিনিয়ৰ হয়, অকণমান চিনিয়ৰৰ মজাটো উঠাব লাগে ন। আমি চিনিয়ৰ হৈ আমাক সিহঁতে সন্মান কৰিবই লাগিব। আৰু আমি যেতিয়া জুনিয়ৰ আছিলোঁ, তেতিয়া আমাক কেনেকুৱাকৈ চিনিয়ৰ ট্ৰিট কৰিছিলে। আমি চিনিয়ৰ কিমান বাচনলৈকে ধুই দিছিলোঁ, সিহঁতৰ আনকি চব কাপোৰ কানি ধুই দিছিলোঁ। সিহঁতকতো আমি একো তেনেকুৱা নকৰাওঁ। অলপমান কথা কওঁতে সিহঁতে যদি ইমান জকজকাই উঠিছে, অঁ, মোৰ বৰ খং উঠিছে। এই ব'ল যাওঁ, কিনো সিহঁতক এহেকা দিবি আৰু। ইহঁতক কৈ লাভ নাই, আমি কিমান দিন নাথাকিম। ব'ল। ইমান বৰষুণ দিছে, খিৰিকীখন পাতলাকৈ খুলি লওঁ ব'ল। পূৰা নুখুলোঁ, খুলি পেলাই ধুনীয়াকৈ পাতলা লাইটটো জ্বলাই ধুনীয়াকৈ দুইজনী PDF-তে পঢ়োঁগৈ ব'ল। ইমান পঢ়া টেবুলত বহি থাকিবলৈ মন যোৱা নাই। খিৰিকীয়েদি ঠাণ্ডা বতাহ সোমাই থাকিব, পঢ়ি ভাল লাগিব। ব'ল যাওঁ ব'ল। ই ক'ত যাওঁ? খণ্ডটোৰ শেষটো নকৰোঁ নি? ক্লজিংটো লওঁ আকৌ। অঁ গাইজ, আজি কেনেকুৱা লাগিলে আমাৰ ভিডিঅ'টো চাই? আৰু অহা খণ্ডত কি হয়, নেক্সট হোষ্টেলত কি হয় চাবলৈ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব দেই, লাইক কৰি থৈ যাব আকৌ। আৰু তেতিয়াহে আমি নতুন ভিডিঅ' দেখাবলৈ উৎসাহিত হ'ম। আজিলৈ আহোঁ দিয়ক, বাই।